পানী বৰষুণ হ'লেতো আপুনি কি সমাধান কৰিব ভাই? পানী হ'লে তেনেকৈ কৰিব, তেনেকৈয়ে সমাধান কৰিব লাগিব। আমাৰতো হাতততো তেনেকুৱা পাইপ এডাল নাই যে মুখ্যমন্ত্ৰীয়ে মানে পাইপডাল দি পেলাই পানীখিনি খাই শেষ কৰি দিব, তেনেকুৱাতো নহয়। পানী আহিছে গৈছে, সমাধান আমি যিখিনি কৰিবলগীয়া আছে আমি চব কৰি আছোঁ। চব মিলাই কৰিব লাগিব। আপুনি সহবাসো কৰিব লাগিব, কৰিবও লাগিব কৃত্ৰিম। এতিয়া বানপানীয়ে এতিয়া পাইপ ফুটিলে, পানীওতো দিব লাগিব মানুহক খাবৰ কাৰণে। পাইপ ফুটিলে আৰে আপুনি যেতিয়া গাড়ীখন চলাই যায়, আপুনি এই কেমেৰাটো লৈ আহিছে, লৈ আহোঁতে ভাল আছিলে, পিছত আপোনাৰ কেমেৰাটো বেয়া হ'ব পাৰে। সেইবুলি কেমেৰাটো আপুনি নোলোৱাকৈ থাকিব নেকি? বেঙৰ ভয়তো পুখুৰীত নখনাকৈ থাকিব নোৱাৰে। বেংটো হ'বই পুখুৰীত, সেইকাৰণে আপুনি পুখুৰীটো খান্দিবই লাগিব। তেনেকুৱা মাজতে চব মিলাই কাম কৰিব লাগিব, ৰাইজকো কৰিব লাগিব আৰু সহযোগিতা লাগিব, সকলোৱে মিলি কাম কৰিব লাগিব। অকল আপোনালোকে যদি অনবৰতে ভাবিয়ে থাকে যে ইয়াৰ এগেইনষ্টত বেয়াকৈ কৈ থাকোঁ, এই আপোনাৰ বাঘ অহাৰ নিচিনা হ'ব, বুজিছে নাই? বাঘ এটা সদায় আপোনাকে কৈ আছে বাঘ আহিছে বাঘ আহিছে, চব মানুহে ডাণ্টা চাণ্টা লৈ যায়, কিন্তু বাঘ নাহে। ৰখীয়াটোৱে, চেফাৰ্ডটোৱে, ভেড়া ৰখীয়াটোৱে হাঁহে, তেতিয়া গুচি যায় ৰাইজ। এদিন সঁচাকৈ বাঘ আহিলে। এতিয়া কেতিয়াবা যদি আপোনালোকে কিছুমান এনেকুৱা নিউজ যদি কৰি থাকে যে নেগেটিভ সঁচাকৈ নেগেটিভ নিউজ হ'লে এইটো নেগেটিভ নিউজে ভাবিব। এতিয়া আপোনালোকৰ যিটো চেনেল, আপোনাৰ যিটো চেনেল, সেইটোতো সদায় নেগেটিভ নিউজেই কৰে, সেইকাৰণে নেগেটিভ বুলিয়ে ভাবি থাকিব। আপোনাৰ সঁচা নিউজটো নেগেটিভেই হৈ যাব লাষ্টত। আপুনি সমস্যা নাই কৰা বুলি কয়, তথাপিতো আমাৰ 70টা ছিট দি আছে ন ৰাইজে। গুৱাহাটীতো ছিটটো 4টা ছিট আমি জিকি আছোঁতো, নাই জিকা জানো? এই গোটেই সমাধান কৰিবলৈ যাওঁতে আমাৰ যিখিনি কথা, সেই গোটেই কামখিনি আমাৰ কৰা হৈছে। বানমুক্তৰ কাৰণে আমাৰ যিখিনি কৰিব লগা কৰিব, কোনো কথাত আমাৰ হেমাহি কৰা নাই। এটা ছেকশ্যন 50ত আমাৰ ৱান্স উপায়ুক্ত মহোদয়ে সকলোখিনি কাম কৰিব পাৰে। SDRFত যিখিনি কৰিব পৰা আছে কৰি আছে। এই ব্যৱস্থাটো আমাৰ কৰি আছে আৰু মই ভাবোঁ লাহে লাহে এই কামটো সমাধান কৰিব পাৰক। চব কথাই মানে আমি যদি প্ৰত্যেকে যদি নেগেটিভলৈ চিন্তা কৰে, মেণ্টেলি মানুহৰ বৰ আপছেট হয়। নেগেটিভলি চব কথা চিন্তা কৰিব নালাগে মই ভাবোঁ। কেলৈ আপোনাৰ নিউজত কেনেকৈ কয় যে আজি অমুক দিনা ইমান অমুক হেঙেৰাবাৰী অমুকত পানীৰ যোগানটো বন্ধ হৈ থাকিব বুলি যে কয় নকয়? তাৰমানে আগতে দি আছিলে পানীটো, যি নহওক এইয়া আপুনি দিয়া নাই বুলি কৈছে, এতিয়া কম হৈ গ'ল আৰু এঘণ্টা পাছত আপুনি 100% দিছে বুলিয়ে কওঁ, তেনেকুৱাও কথা হ'ব পাৰে। 100% পাইছে বুলিতো ময়ো কোৱা নাই ভাই, 100% পোৱা নাই। পানী যিমান পাইপটো ফুটিব পাৰে ভাই। আপুনি আজি প্লেনত উঠিছে, প্লেনখন এক্সিডেণ্ট হ'ব পাৰে, নহ'ব নেকি এক্সিডেণ্ট? পাইপ ফুটিব পাৰে। পাইপটো কোনোবাই ফুটাই দিলে সেইটো চেবটেজ বুলি ক'ব, কিন্তু পাইপটো ফুটিছে, পাইপটো কি কাৰণে ফুটিছে তাৰ কাৰণে চৰকাৰ কনচাৰ্ণ। চৰকাৰে যি ব্যৱস্থা হাতত ল'ব লাগে ব্যৱস্থা কৰিছে, আগতে হোৱা নাছিলে। আজি কিমান দিনৰ আগতে এইটো আগৰ চৰকাৰে দি থৈ গৈছিলে, আগৰ চৰকাৰে দিয়া গণ্ডগোল আছে, কি আছে সকলোখিনি আমি এতিয়া উত্তৰাধিকাৰ সূত্ৰ হিচাপে আমি আজি লাঞ্ছিত আৰু বঞ্চিত। এইখিনি যি কি নহওক আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। চাওক, আমি উই আৰ ট্ৰাই আৱাৰ লেভেল বেষ্ট ইন অল ৰেচপেক্ট। আমি চব ফালৰ পৰা আমি চবখিনি কথা চিন্তা কৰি আছোঁ, কাৰণ আমিও এটা চৰকাৰৰ পৰা আমি উদাহৰণ লৈছোঁ। আগৰ চৰকাৰে নকৰা কামখিনিক যদি আমি পুনৰাবৃত্তি কৰোঁ, আমি ৰাইজৰ সেৱাত যদি ব্ৰতী নহওঁ, তেতিয়াহ'লে আগৰ কংগ্ৰেছ চৰকাৰক যেনেকৈ ৰাইজে নৎসাত কৰিলে আমাকো নৎসাত কৰিব, সেইটো আমাৰ ভয় আছে। আৰু সেইকাৰণে আমি পইণ্ট টু পইণ্ট আমি গোটেইখিনি ডিটেইলত আমাৰ প্ৰত্যেক MLAক আমি সুধিব, প্ৰত্যেক জেগাত নিজৰ জেগাৰ কথা প্ৰত্যেকজন MLA প্ৰত্যেকখিনি কথাই অতি সুন্দৰভাৱে বিশ্লেষণ কৰিছে আৰু